বৰ গৰম বুজিছে। সেই গৰমৰ কাৰণে মানে আমি আমাৰ অঞ্চলত থকা এটা এই আপোনাৰ ধুনীয়া জেগাত আহিছোঁ। বৰ ঠাণ্ডা ইয়াত, আহি বহুত আৰাম লাগি আছে, বহুত ফিল হৈ আছে। চাওক কি ধুনীয়া জেগা, চাওক কি ধুনীয়া আপোনাৰ পৰিৱেশ। চাওক এইফালে আপোনাৰ এখন মানে ডাঙৰ এখন নলা নিচিনা আছে এইফালে, বাকী সিফালে আপোনাৰ বাগান, চাৰিওপিনে বাগান, বাগানৰ মাজত মানে এইটো এটা জেগা আছে, ধুনীয়া জেগা। আৰু এইফালে যিটো আছে চাৰ্কিট হাউচৰ নিচিনা এটা ঘৰ আছে, খেৰৰ ঘৰ। খুব ঠাণ্ডা ইয়াত আপুনি কেতিয়াবা আহিব পাৰে। ডিকৰা টি ষ্টেট হয়, তাৰ মাজত এইটো বস্তু আছে। আৰু সেইফালে গোটেই পুখুৰী আছে, পুখুৰী। ইয়াত বহিবৰ কাৰণে চাওক ধুনীয়া ধুনীয়া বেঞ্চ বনাই দিয়া হৈছে ইয়াত, আৰু সেইফালেও তেনেকৈ বনাই দিছে। আৰু বহুত চাফ চিকুণকৈ জেগাটো ৰখা হৈছে, একদম ধুনীয়া চাফা কৰি ৰখা হৈছে। গৰম যদিও মানে গৰম অনুভৱ নহয় আপোনাৰ, মানে ইমান ধুনীয়াকৈ বস্তুবোৰ ইয়াত বনাই কিনে ৰখা হৈছে। এইফালে চাওক, এইফালে এখন দলং দি থোৱা হৈছে, এইখন এখন দলং এইফালে যাবৰ কাৰণে। সিফালেও তেনেকৈ দুই চাৰিপিনে দলং আছে, দলঙৰ মাজে মাজে। আৰু এইফালে এটা মস্ত পুখুৰী আছে, এইটো মেইন গেট আছে এইফালে, সেই মেইন গেটৰ সেইফালে আপুনি ওলাব লাগে। সেনেকৈ ধুনীয়া এটা পৰিৱেশ, প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ, বহুত ধুনীয়া জেগা মানে। সেইটো যদি আমাৰ কোনো লোকেল মানুহ বহুত হয়তো অহা নাই, তেতিয়া নিশ্চয় আপুনি আহি কিনে ইয়াত ঘূৰিব পাৰে। গৰমত আপুনি মানে বহুত ভাল পাব মানে ইয়াত আহি কিনে। চাওক কি ধুনীয়া পৰিৱেশ, চাওক। থেংক ইউ।